Hello guys, welcome back to my YouTube channel Biswajit B Vlogs. আজি ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আহিছিল। এই পাৰ্চেলটো আপোনালোকক আনবক্সিং কৰি দেখাবলৈ গৈ আছোঁ। আৰু পাৰ্চেলটো এই বস্তুটো ছোৱালীসকলৰ বাবে বেছি প্ৰয়োজন আৰু প্ৰয়োজনীয় বস্তু। যিসকলে ঘৰৰ বাহিৰত থাকে, ক'ৰবাত ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, যিকোনো ঠাইত মানে যেতিয়া থাকে, অকলে থাকে বা অকলে থাকিবলগীয়া হয়, তেতিয়া আৰু কেতিয়াবা যদি ৰাস্তাত বা ফুটপাথে ক'ৰবাত যাওঁতে ক'ৰবাৰ পৰা আহি থাকোঁতে তেতিয়া যদি মানুহৰ কিছুমান পাখণ্ডবিলাক থাকে ন, সিহঁতে অকলৰে অহা যোৱা কৰিলে বা নিজান ঠাইত কোনো মানুহ নথকা ঠাইত সেই তেনেকৈ যদি আহে বা কিবা কৰিব বিচাৰে, হাত দিবহি, হাত ধৰিবহি, কিবা কৰিব, তেতিয়া সেই সময়ত এই টৰ্চটো মানে বহুতেই প্ৰয়োজন হ'ব। টৰ্চটোৰ লগত এটা টৰ্চৰ কভাৰ আহিছে, এখন মেনুৱেল কাগজ আহিছে, ছেটিংছ কেনেকৈ মিলাব লাগিব তাক জানিবৰ কাৰণে, আৰু এডাল চাৰ্জাৰ দিছে। টৰ্চটো দেখাত নৰ্মেল যেনেই লাগে, কিন্তু এইটো বহুত ডেঞ্জাৰ। আৰু টৰ্চটোৰ বেক চাইডে এটা ছুইচ আছে আৰু এটা ৰঙা লাইট আছে আৰু এটা চাৰ্জ দিব পৰা অপশ্যন, আৰু ছাইডত গোলকৈ এটা ছুইচ আছে, আৰু ইটো ছাইডত ছুইচ আছে যিটো আগফালে আৰু পিছফালে দুইফালে দিব পাৰি। এইটো আগফালে দিলে এইটো নৰ্মেল টৰ্চ আৰু বেক চাইডে দিলে ইলেক্ট্ৰনিক টৰ্চ জ্বলে। আৰু ইলেক্ট্ৰনিক টৰ্চটো মই প্ৰথমে জ্বলাব নাজানিছিলোঁ, পাছত চালোঁ যে বেক চাইডে এটা ছুইচ আছে। এতিয়া টৰ্চটোৰ বেক চাইডে দেখাইছোঁ। বেক চাইডে যিটো এটা ৰঙা লাইট আছে, ৰঙা লাইটটোৰ ওচৰতে এটা ছুইচ আছে, সেইটো ছুইচটো অন কৰিব লাগিব। অন কৰাৰ পাছত এই দীঘলীয়া ছুইচটো তললৈ ডাউন কৰাৰ পিছত এই ছুইচটো ডাউন কৰিব লাগিব। ডাউন কৰাৰ পিছত এই চাইডে থকা ছুইচটো টিপি থাকিলে যে ইলেক্ট্ৰনিক টৰ্চটো মানে শ্বৰ্ট দিব পাৰি। টৰ্চটো ফেৰ মাৰিছে, মানে এইটো শ্বৰ্ট হৈছে, মানে সেইকাৰণে ফেৰটো শব্দটো আহিছে। আৰু এইটো টৰ্চ য'তে এনেকুৱা জেগাত মাৰিব নালাগে যি জেগাত আমাৰ হয়তো বহুত ছেফটি থাকে, বুকুৱে বহুত ছেফটি জেগাবিলাকত মাৰিব নালাগে। হয়তো ছেফটি জেগাবিলাকত মাৰিলে হয়তো তাতকৈ বিপদজনকো হ'ব পাৰে। চাওক এতিয়া এইটো টৰ্চটো মই এতিয়া পূৰা আন্ধাৰ হ'ল। এই টৰ্চটো এতিয়া মই লৈছোঁ হাতত, বতাহো মাৰি আছে। এইটো টৰ্চটো প্ৰথমে এইটো শ্বৰ্টটো দেখাওঁ। এইটো অন কৰি দিব লাগিব। অন কৰাৰ পিছত এই ছুইচটো ডাউন কৰিব লাগিব। ডাউন কৰাৰ পিছত এই ছুইচটো পিটিলে এই ছুইচটো পিটিকিব লাগিব। এইটো যিটো সৰুকৈ আছে গোটাম দৰে পিটিকিব লাগিব। আৰু এইটো অফ কৰি দিলে, অফ কৰাৰ পিছত এইটো নৰ্মেল টৰ্চ। এই ছুইচটো কাম নিদিয়ে, অফ কৰিলে এইটো ছুইচ কাম নিদিয়ে। এই চাওক নৰ্মেল টৰ্চ, পাৱাৰ বহুত আছে।